কেনেকুৱা লাগিছে এইটো কোৱা আগতে খাই মজা লাগিছে এভৰিৱান গুড মৰ্নিং মোৰ অন্য টি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল মোৰো ভাল এতিয়া মই ভাবিলোঁ আজি মৰ্নিং ব্লগটো আকৌ ষ্টাৰ্ট কৰি দিওঁ গা পা ধুই পূৰা আজৰি তাৰপিছত গৰম পানীও খালোঁ আৰু বাকী যিবোৰ কাম থাকে সেইবোৰ এতিয়া কৰিম ফাৰ্ষ্টে এয়া মই ফুলত পানী দি ল'ম এয়া চাওকচোন এইকেইটা ভিতৰত আছিলে এই স্নেক প্লাণ্ট হয় আৰু এইটো কি হয় মই নাজানো আপোনালোকে কোনোবাই জানে যদি মোক কমেণ্টত জনাব এইবোৰ য়েল্লো হৈ গৈছে সেইটো কাৰণে মই ভাবিলোঁ অলপ বাহিৰত উলিয়াই দিম নেকি উলিয়াই দিলোঁ এতিয়া ইয়াত দিম মই পানী এফালে বাহিৰতো আছে এইফালে মৰ্নিং মই পানী দি লওঁ এতিয়া কেতিয়াবা মৰ্নিং দিওঁ নহ'লে কেতিয়াবা নোৱাৰিলে মানে মই ইভিনিঙো দিওঁ মুঠতে দুপৰীয়া নিদিওঁ আৰু এয়া এনেকৈ যিমানখিনি পাৰিছোঁ মা আৰু মই থৈছোঁ আৰু এয়া কিন্তু এইটো ভোট জলকীয়া পুলি হয় এইটো ফুলৰ পুলি নহয় এতিয়া যাম পানী আনিম পানী দিব লাগিব সেইটো মোৰ ৰুম মিষ্টাৰ হৈ আছে এতিয়া পানী ভৰাই ল'ম মই এয়া মোৰ পানী ভৰোৱা হৈ গ'ল মই এনেকৈ বাল্টিঙতে লৈ যাওঁ আৰু কিমাননো নিম সেইকাৰণে এতিয়া চবতে অলপ দিয়া হয় সদায় কিন্তু দুপৰীয়া ৰ'দটো যিমান চোকা ন এইখিনি পানী মানে একো নহয় সেইটো কাৰণে মৰ্নিং দিব লাগে মই এতিয়া চবতে এনেকৈ অলপ দি ল'ম ইফালেও আছে এইজোপা ইমান ধুনীয়া হৈছিলে নহয় একদম গৰুৱে খাই দিলে এনেকুৱা খং উঠিছে নহয় এতিয়া আকৌ হৈছে বাৰু এইযোৰ বেম্বুজোপাও খালে চাওকচোন কেনেকুৱা কৰি দিলে একদম মানে বেয়া লাগে আচলতে এনেকৈ খাই দিলে মানে এইজোপা মোৰ মানি প্লাণ্ট হৈছে বাৰু সেইটো জলকীয়া পুলি এই গৰুৱে খাই দিয়ে মায়ে ইয়াতে তুলি থৈ দিছে ধুনীয়াকৈ হৈছে আৰু এইবোৰ অমিতা পুলি বোলে আৰু এইটো জলকীয়া পুলি কি জলকীয়া মই নাজানো এতিয়া বাৰান্দাত থকাকেইটাতো দি দিম অলপ এতিয়া সেই চাওকচোন ভাতখন কেনেকুৱা হৈ গ'ল অলপ দি দিলোঁ হৈ গ'ল চাওঁ বলকচোন মিষ্টাৰে কি কৰি আছে উঠিলা কি কৰিছা কি কৰিছা বিচনা পাৰিছা মই কৈছিলোঁ যে যোনে দেৰিকৈ উঠিব সিয়ে বিচনা পাৰিব এয়া চাওক খিৰিকী খুলিলে এয়া বিচনা পাৰি আছে দেই বৰ ভাল মজদুৰৰ নিচিনা লাগিছে তোমাক আৰু মই কি কৰি আছোঁ মই এই ঘৰ আহিছোঁ চাওক আপোনালোকে ভাবিব মিষ্টাৰে ঝাৰু কি কয় বিচনা পাৰি আছে আৰু মই নাচি আছোঁ বুলি ভাবিছে কিন্তু নহয় এইটো আচলতে মোৰ এই সেইকেইটা ৰুম মাৰি আহিলোঁ শুই থাকিলে ক'ত গম পাব তোমাক মই দেখাইছিলোঁৱেই শুই আছিলা বুলি তুমি এতিয়া বিচনা পাৰা দেৰিকৈ উঠিছা বিচনা পাৰিবই লাগিব হয় কওকচোন যোনে দেৰিকৈ উঠি সিটো বিচনা পাৰিবই লাগিব মইতো বেলেগ কাম কৰি আছোঁ আগতে ৰুল থাকে ন সোনকালে উঠিব লাগে সেইটো মোৰ ৰুমত মোৰ ৰুল যোনে দেৰিলৈকে শুই থাকিব সি বিচনা পাৰিব কেইটাত উঠিবা শুনক দে ৰেকৰ্ডিং কৰি থৈছোঁ 5টাত অঁ ঠিক আছে কালি বোলে মিষ্টাৰে 5টা বজাত উঠিব মই তেনে কালি 4টা বজাত উঠিম বিচনা সদায় মই নাপাৰোঁ দে এইবোৰ অলপ ইগন'ৰ কৰিব অলপ গামোচা চামোচা এনেকৈ থৈ দিছোঁ আৰু তাৰপিছত এয়া মিষ্টাৰে এতিয়া বিচনাখন পাৰি আছে পাৰি শোৱালৈকে আমি আহিছোঁ এতিয়া আগফালৰ ৰুমলৈ যাওঁ মা ক'ত গ'ল জানো আচলতে মায়ে শাৰী আছিলে চোতাল ঠিক আছে ধূলি হোৱা চাগে মায়ে চোতাল শাৰী আছিলে মানে কি হৈছে এজনী ঘৰৰ ভিতৰত লাগে এজনী ঘৰৰ বাহিৰত লাগে সেইকাৰণে মায়ে ঘৰৰ বাহিৰৰ কামবোৰে কৰে তাৰপাছত মই
ভিতৰৰ কামে কৰোঁ। ফোন আহিছে, ৰখিব। হেল্ল', খুৰী কওক। এয়া বিচনা পাৰিলে মিষ্টাৰে, ধুনীয়াকৈ পাৰিছে দেই একদম। চাওক, বিচনা পাৰ হৈ গ'ল। এতিয়া মই ঘৰটো সাৰি লওঁ। এতিয়া মই আহি গ'লোঁ পাকঘৰলৈ। এতিয়া কিবা এটা বনাব লাগিব ব্ৰেকফাষ্টৰ কাৰণে। তাৰপাছত মা আৰু দেখিছেনে চুলি কেনেকৈ উৰিছে, চুলিবোৰ ৰখিয়ে নাথাকে, ক্লিপ মাৰি থৈছোঁ। এয়া চলাই লৈছোঁ মই ফেন, কাৰণ বহুত গৰম হৈছে। মা আৰু মিষ্টাৰে বাহিৰত কাম কৰি আছে, সেইটো কাৰণে মই ভাবিলোঁ কিবা এটা বনাওঁ। কিনো বনাম, ৰুটি সদায় খায়ে থাকোঁ, আমনি লাগিছে। সেইটো কাৰণে আজি বোলো অলপ কিবা বেলেগ এটা বনাওঁ, যি আছে আৰু পাকঘৰত। আপোনালোকক দেখাই থাকিম, চাই থাকিব। এয়া মই পূৰা ৰেডি কৰি লৈছোঁ। মই বনাম আটাৰ চিলা। এয়া আটা লৈ লৈছোঁ। মই লৈছোঁ আৰু আমাৰ 4টা মানুহ, তাৰ জোখৰ অনুসৰি। এয়া পিঁয়াজ চপ কৰি লৈছোঁ আৰু ৰাফলি এইটো আদা চপ কৰি লৈছোঁ। তাৰপিছত এইফালে জলকীয়া, তাৰপিছত এইবোৰ আৰু মছলা দিম, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, তাৰপিছতে নিমখ, ক'লা নিমখ, পানী লৈ লৈছোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম, আপোনালোকে চাই থাকিব। এইখিনি মই শুকান মছলাখিনি লৈ ল'লোঁ, আপোনালোকক দেখাই দিছোঁ এবাৰ। এয়া ক'লা নিমখ, এইটো বগা নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু এইটো কাশ্মীৰী ৰেড চিলি। এইখিনি গোটেইখিনি এতিয়া মই ইয়াত দি দিম। তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু তাৰপাছত এয়া মই কাটি থোৱা পিঁয়াজখিনিও ইয়াতে দি দিম ধুনীয়াকৈ। মই ডাঙৰকৈ এটা পিঁয়াজ কাটি লৈছোঁ। আপোনালোকে যিমান খায় সেনেকৈ দিব আৰু যেনেকৈ ভাল পায়। আদাখিনিও দি দিম, জলকীয়াখিনিও দি দিম। যে এইখিনি ধুনীয়াকৈ মই অলপ অলপকৈ এয়া লৈছোঁ, ঠাণ্ডা পানী দি মিক্স কৰি ল'ম। এয়া মই মিক্স কৰি আছোঁ, কিন্তু এটা বস্তু দিবলৈ থাকি গ'ল। এয়া চাওক, কি হয়, বেকিং পাউডাৰ, এইটো অলপ দি দিম। এতিয়া আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া মোৰ বেটাৰটো বনোৱা হৈ গ'ল। চাওক, পূৰা এনেকুৱা হ'ব লাগিব এতিয়া বনিব। এইখন মই পেইন পাতি দিলোঁ, তেল দিলোঁ, গৰম হৈ গ'ল। এয়া পেইনখন পূৰা গৰম হৈ গ'ল। আমি ক্ৰীমটো পূৰা কম কৰি দিব লাগিব। এয়া মই এনেকৈ কৰি বনাই থাকিম আৰু আপোনালোকে চাই থাকিব। নেদেখাওঁ আৰু, জানেই চাগে। মই হোৱাৰ পিছত আপোনালোকক দেখাম। এনেকৈ বনাম আৰু। তো মোৰ মাৰ ৰেচিপি, ডিব্ৰুগড়ৰ মাৰ ৰেচিপি, মায়ে শিকোৱা। খাই ভালেই লাগে, টমেট' কেচাপৰ লগত, চাটনিৰ লগত। দেখাই থাকিম, চাই থাকিব। এয়া মই বনাই আছোঁ, চাওক। এই ৰুটিৰ নিচিনা একেই হয়, জানে নাই? মোৰ গোল নহয়, খালী চেফটোত নাযাব, খাবলৈ টেষ্টি হ'ব লাগে। খালী ধুনীয়াও হ'ব লাগে দেখিবলৈ, কিন্তু মোৰ নহয় আৰু, গোলটো কেলৈ নবনে জানো। এয়া মই ষ্ট্ৰীমটো পূৰা মিডিয়াম কৰি থৈছোঁ আৰু এয়া চাওক বনি আছে। এতিয়া গৰমত একেবাৰে হাৱা ওলাই গৈছে। গৰম বনাই আছোঁ, ককাক দিলোঁ বনাই। এয়া এখন ৰেডি কৰিছোঁ পূৰা। এয়া চাওক, মই পূৰা একদম ডেক'ৰেশ্যন কৰি দিছোঁ। ইয়াত বনি আছে, আপোনাক দেখাই থাকিম, চাই থাকক। যেনিবা কেনেকুৱা লাগিছে সেইটো কোৱা আকৌ। দেখাই মজা লাগিছে। এইফালে মায়ে চাফা কৰিলে, পূৰা জ্বলাই দিছে কাগজ পত্ৰবোৰ। এই মিষ্টাৰক নেদেখাওঁ আৰু, খাই আছে। চাওক, এয়া পূৰা খাই আছে। কেনেকুৱা লাগিছে কোৱা? মজা লাগিছে। একদম তলতে বহি লৈছে। মা ক'ত গ'ল? আকৌ কেতিয়া আহিবা? এইটো কৈ থৈ যোৱা। আকৌ কেতিয়া আহিবা? তামোল খাই গোটেইজনী বুঢ়ী আৰু। আহিবা। কৈ স্কুটিখন ক'ত গ'ল তোমাৰ? বাপৰে বাপ, কেনেকুৱা ৰ'দ বাৰু এইটো। এয়া ৰাজিনা বা গ'লগৈ।
চাওকচোন ইমান জোৰছে বতাহ মাৰিছে ইয়াত চাওক এইজনী মা এইজনী কোন আহিলে হয়ো উৰি যাবা চাবা তুমি বতাহত বহুত জোৰছে বতাহ মাৰি আছে ভালকে লগোৱা দেই নাই বাই বাই ইয়াৰ অৱস্থা চাওক কি হৈ গ'ল কাটি পেলাই দিব লাগিব নিজে নিজে ভাঙি গ'ল এয়া চাওকচোন তৎক্ষণাতে চোতালখনৰ অৱস্থা কি হৈ গ'ল ইমান লেতেৰা হৈ গ'ল একদম এয়া চাওক ইমান জোৰছে বতাহ মাৰি আছে গোটেই এয়া পাত আহি একদম গোটেই লেতেৰা কৰি দিলে এয়া মায়ে জ্বলাইছে জুই এয়া লেতেৰাবোৰ হে এভৰিৱান এতিয়া সন্ধিয়াই হ'ল মই আজি পূৰা শুলোঁ আৰু ইমান গৰম পৰিছে নহয় নুশুইনো কি কৰিবা একদম শুলোঁ পূৰা ওলাই শুলোঁ আৰু শুই মেলি উঠা হ'ল বাৰু টাইম মই ভাবিলোঁ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে চাগে এণ্ড কৰি দিওঁ আৰু এনেকৈ দেখাবলগীয়া একো নাই বাৰু যিমানখিনি যি পাৰোঁ ঘৰত যি কৰি আছোঁ সেইখিনিকে দেখালোঁ আপোনালোকক এটা কাম কৰিবচোন আপোনালোকৰ পৰা হেল্প এটা লাগিছিলে আপোনালোকে মোৰ পৰা কেনেকুৱা ভিডিঅ' বিচাৰিছে মই মানে ভাবি পোৱা নাই কেনেকুৱা ধৰণৰনো ভিডিঅ' দিম আপোনালোকে মোক ছাজেষ্ট কৰিবচোন যে বোলে এনেকুৱা ভিডিঅ' দিয়া বুলি মোৰো ভাল লাগিব আৰু মোৰ তেতিয়া মই চেষ্টা কৰিম সেনেকুৱা ভিডিঅ' বনাবলৈ তেনেহ'লে আকৌ